আপোনালোকৰ ধুনীয়া চকুজুৰিৰ গুৰিত কলা কলা দাগ পৰিছে নেকি অৰ্থাৎ দাগ সাৰ্কল পৰিছে নেকি মুখত হালমইনা তথা ব্ৰণৰ কাৰণে কলা কলা দাগ পৰিছে নেকি আৰু কম বয়সতে আপোনালোকৰ মুখত বৰ্ধক্যৰ চিন পৰিছে নেকি এন্টি এজিং তথা ৰিংকলৰ সমস্যা হয় দেখি মুখখন দেখিবলৈ একেবাৰে অশুৱনি হৈ উঠিছে নেকি যদি আপোনালোকৰ এনেকুৱা সমস্যা আছে তেনেহলে ভিডিওটো তেওঁলোকৰ বাবে নমস্কাৰ সকলোলৈকে সুপ্ৰভাত জনাইছো মই জেসমিন হেলদি লাইফ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো আশা কৰো সকলোৱে ভালে কুশলে আছে আজি মই পুনৰ নতুন এটি ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো আশা কৰো সকলোৱে ভিডিওটি চাই ভাল পাব তথা উপকাৰত আহিব আজি মই আপোনাৰ চকুজুৰিৰ তলত যে কলা কলা দাগ পৰে অৰ্থাৎ দাগ সাৰ্কল হয় আৰু মুখত ব্ৰণ তথা হালমইনাৰ কাৰণে কলা কলা দাগ পৰে আৰু আমাৰ যে কম বয়সতে মুখত বলি ৰেখা পৰে এইবিলাক যে এনেকৈ কোচ খাই যায় তথা কপালৰ এইবিলাক এনেকৈ আঁচ পৰিবলৈ লয় এই সকলোবোৰ সমস্যা নোহোৱা কৰাত এই হোম ৰেমেডিটোৱে সহায় কৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায় আৰু মোৰ যদি ভিডিঅ'সমূহ ভাল লাগে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব সহযোগৰ অবিহনে মই আগবাঢ়ি আহিব নোৱাৰিম আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব যেটো হোম ৰেমেডি আপোনালোকলৈ আগবঢ়াম ঘৰতে পোৱা সাধাৰণ মাত্ৰ দুবিধ সামগ্ৰীৰে এই হোমমেড ফেচ পেকটো তৈয়াৰ কৰিম জানিবৰ বাবে ভিডিওটি আপোনালোকে শেষলৈকে চাই থাকিব পকা পকা কল এয়া মই কলৰ পৰা কেনেকৈ আজি এটা হোম ৰেমেডি মানে ডাৰ্ক সাৰ্কলৰ আতৰ হোৱা ৰেমেডি এটি বনাম আপোনালোকে চাই থাকিব এয়া ইয়াৰ বাবে লৈছো মই দুটা জাহাজী কল আপোনালোকে যিকোনো কল ল'ব পাৰে কলৰ উপকাৰিতাৰ বিষয়ে হয়তো সকলোৱে জানে মই যিটো ৰেমেডি বনাম এই ৰেমেডিটোৰ কাৰণে মই ইয়াৰ বাকলি ইউজ কৰিম আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ এই কলৰ বাকলিয়ে আমাৰ স্কিনখন সুন্দৰ কৰাত বিশেষ ভূমিকা পালন কৰে এয়া মই কলৰ এনেকৈ বাকলিখিনি এৰিয়াই লৈছোঁ কলৰ বাকলিত থকা এন্টিঅক্সিডেণ্ট আৰু ভিটামিন চিয়ে আমাৰ ছালৰ ইলাষ্টিকতা বৃদ্ধি কৰাত সহায় কৰে মানে আমাৰ স্কিনখন টাইট কৰি ৰখাত সহায় কৰে ইয়াৰ উপৰি আমাৰ ছালত বলি ৰেখা পৰিবলৈ নিদিয়ে আমাৰ ছালখনৰ কাৰণে যিখিনি প্ৰয়োজনীয় উপাদান লাগে এই সকলোখিনি উপাদানে এই কলত পোৱা যায় এই যে কলৰ বাকলিখিনি আছে কলৰ বাকলিত থকা এই আঁহখিনি ধুনীয়াকৈ চুৰিখনেৰে মই এৰুৱাই লৈছোঁ দেখিছেনে আপোনালোকে বাটি এটা উলিয়াই ল'ম আৰু এনেকৈ কলৰ বাকলিত ফেনলিক থাকে যিটো এন্টি মাইক্ৰবিয়েল গুণেৰে সমৃদ্ধ ই ছালৰ প্ৰদাহ কমোৱাত সহায় কৰে কলত লুটেইন এন্টিঅক্সিডেণ্ট ভিটামিন এ বি চি ই পটাছিয়াম জিংক আইৰণ আৰু মেংগানিজ আদি থাকে যি আমাৰ ছালখন পুষ্টি যোগোৱাত সহায় কৰে ছালৰ হালমইনা ব্ৰণ আদিও কমোৱাত সহায় কৰে এই কলৰ এয়া মই গোটেইখিনি এনেকৈ উলিয়াই লৈ দেখুৱাইছোঁ আপোনালোকে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব মোৰ এইখিনি ওলাই লোৱা হৈ গ'ল দেখিছে এতিয়া মই ইয়াত যোগ কৰিম এয়া এল'ভেৰাৰ বাকলিখিনি এৰুৱাই মই ভিতৰত থকা জেলখিনি ইউজ কৰিম এল'ভেৰাত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ এনজাইম চেপনিন আৰু এমিনো এচিড থাকে যি আমাৰ ছালৰ কাৰণে খুবেই ভাল তাৰোপৰি ছালৰ যিবিলাক সমস্যা থাকে সকলো সমস্যা নাইকিয়া কৰাত সহায় কৰে ভিটামিন এ চি ই ফলিক এচিড কেলছিয়াম ক্ৰেমেনিয়াম মেংগানিজ পটাছিয়াম ছডিয়াম আদিও এল'ভেৰাত পোৱা যায় এল'ভেৰাৰ বাকলিত বিটা কেৰাটিন আৰু ভিটামিন চি থাকে বহুত পৰিমাণে যি আমাৰ ছালত বয়সৰ চাপ পৰিবলৈ নিদিয়ে এতিয়া কলৰ বাকলিৰ আঁহখিনি আৰু এল'ভেৰাৰ জেলখিনি ধুনীয়াকৈ পিটিকি লৈ এটি পেষ্ট তৈয়াৰ কৰি ল'ম আপোনালোকে গ্ৰাইণ্ড কৰি ল'ব পাৰে মই এনেকৈ পিটিকিয়ে লৈছোঁ ধুনীয়াকৈ মিক্স হৈ গৈছে এই দেখিছে আপোনাৰ এই ৰেমেডিটো হৈ গ'ল তৈয়াৰ কৰি মুখখন ধুনীয়াকৈ চাফা পানীৰে বা ফেচ ৱাছেৰে ধুই ল'ব তাৰপিছত এই পেকটো আপোনালোকে চকুৰ গুৰিত বা মুখত হালমইনাৰ ফলত বা ব্ৰণৰ সমস্যাৰ ফলত দাগ পৰিছে বা যিকোনো দাগেই নহয় পেকটো লগাই থ'ব 10 বা 15 মিনিটৰ কাৰণে তাৰপিছত পৰিষ্কাৰ পানীৰে ধুই দিব যিসকলৰ চকুৰ গুৰিত দাগ বহু দিনৰ পৰাই পৰি আছে দাগ সাৰ্কল হৈ আছে এই ৰেমেডিটো আপোনালোকে কণ্টিনিউ 1 সপ্তাহ লগাব নিজে ৰিজাল্ট পাই যাব যদি বহু পুৰণি হয় আৰু দাগ সাৰ্কলটো
মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব উপকাৰত অহা কিছুমান ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আজিলৈ বাই বাই আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ মনেৰে নমস্কাৰ জয় আই অসম।